মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে দ্বিঘাত সমীকৰণ এটা কিদৰে সমাধান কৰে তাক শিকিলোঁ আমি দ্বিঘাত সমীকৰণ পাঠটিৰ 4.1 আৰু 4.2 অনুশীলনীটো কেইটামান প্ৰশ্নৰ আমি সমাধান কৰিলোঁ আজি আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰাৰ আন এটা পদ্ধতি বৰ্গ সম্পূৰণ পদ্ধতিৰ বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰিম তোমালোকে অলপ মনোযোগেৰে এই ভিডিঅ'টো চাবা এই বৰ্গ সম্পূৰণ পদ্ধতিটো আমাৰ বাবে এটা দৰকাৰী পদ্ধতি কাৰণ পৰীক্ষাত আমাক দ্বিঘাত সমীকৰণ এটা সমাধান কৰিবলৈ নিৰ্দিষ্টকৈ উল্লেখ কৰি দিয়ে যে তলৰ সমীকৰণটো বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত সমাধান কৰা গতিকে আমি বৰ্গ সম্পূৰণ পদ্ধতিটো জনাটো অতিকৈ প্ৰয়োজনীয় আমি জানো দ্বিঘাত সমীকৰণটা আমি তিনি ধৰণে কৰিব পাৰোঁ এটা হ'ল আমি উৎপাদক বিশ্লেষণ পদ্ধতি যেটা ইতিমধ্যে আমি কৰি আহিলোঁ দ্বিতীয়তে আমি বৰ্গ সম্পূৰণ পদ্ধতি তাৰ পিছত আমি পাম আকৌ দ্বিঘাত সূত্ৰৰ জৰিয়তে গতিকে আমি আজি বৰ্গ সম্পূৰণ পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টিত তোমালোকে অলপ মনোযোগেৰে চাই যাবা আহাচোন আমাৰ পদ্ধতিটোৰ নাম হ'ল বৰ্গ সম্পূৰণ আমি বৰ্গ সম্পূৰণ পদ্ধতিটো বুজিবলৈ যাওঁতে আমি এটা কাম কৰোঁ আমি এটা উদাহৰণেৰে আৰম্ভ কৰোঁ এই উদাহৰণটো মই লৈছোঁ x square plus 4x minus 5 is equals to 0 এই উদাহৰণটো আমি কৰিব যোৱাৰ আগতে প্ৰথমতে আমি এটা অভেদৰ কথা মনত পেলাওঁ এই অভেদটো হ'ল a plus b whole square equals to a square plus 2ab plus b square এতিয়া আমি কি কৰিম এই যে দ্বিঘাত বহুপদ আছে বা দ্বিঘাত সমীকৰণ আছে এই সমীকৰণটো এই অভেদটোলৈ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিম তাৰ বাবে আমি চাওঁ ইয়াতে আমাৰ x স্কয়াৰ আছে গতিকে আমি x স্কয়াৰ থাকিল এটো অৰ্থাৎ আমাৰ a স্কয়াৰৰ লগত মিলিলে নেক্সট প্লাস ইয়াতে আমাৰ আমি একো নাভাবো ডাইৰেক্ট আমি কি কৰিম এই সূত্ৰটো যেনেকৈ এটা 2 আছে আমি তেনেকৈ 2 লম 2 a মানে আমাৰ আছে x a লৈ আৰু b আমাক লাগে এতিয়া আমাৰ এটা কিমান আছে 4x যদি 4x ত 2x হৈ আছে গতিকে আৰু এটা 2 পূৰণ দিও 2 দুগুণ কিমান হ'ব আমাৰ 4x গতিকে এইটো আমাৰ টুৱাইস ab যেটো আহি আছে টুৱাইস ab আহি লগত মিলিলে এবাৰ আমাক লাগে প্লাস b স্কয়াৰ এটা প্লাস b স্কয়াৰ মানে আমাদের b ঠাইত আমাৰ 2 আহিলে তো b স্কয়াৰ মানে আমাৰ হৈ গল 2 স্কয়াৰ এটা তোমালৈ চোৱাচোন ইয়াতে আমাৰ 2 স্কয়াৰ মানে 4 এটা 4 মানটো ইয়াতে নাই গতি আমি 4 মানটো ইয়াতে সংযোগ কৰিলো তো 4 মানটো সংযোগ কৰাৰ ফলত দ্বিঘাত সমীকৰণটোৰ যেটো আগৰ মান আছিল এই মানটো কি হ'ব পৰিৱৰ্তন হ'ব গতিকে এইটো নহবৰ বাবে আমি কি কৰিম আকৌ যেতে মাইনাস প্লাস 2 স্কয়াৰ যোগ দিছো আকৌ মাইনাস 2 স্কয়াৰ এটা যোগ দিম দিয়াৰ ফলত কি হ'ব এইটো 4 এইটো 4 এইটা বি হৈ 0 হ'ব গতিকে আমাৰ আগৰ দৰে সমীকৰণটো থাকি যাব আৰু ইয়াতে আমি -5 দেখে থাকিলে এটা আমি চাওঁচোন এই তিনিটা পদ x স্কয়াৰ প্লাস 2 into x into 2 plus 2 স্কয়াৰ এই তিনিটা পদ আমাৰ এই অভেদৰ আৰ্হিত মিলি গল এই অভেদটোৰ মূলটো আছে a plus b স্কয়াৰ গতে এই অভেদটো মিলিছে ইয়াতে মিলাম x plus 2 whole square এইফালে আহিল 2 স্কয়াৰ মানে 2 দুগুণ 4 আৰু -5 সমান 0 এতিয়া আমাৰ হৈ গল x plus 2 whole square equals to -9 সমান 0 এতিয়া আমি নেক্সট কি কৰিম x plus 2 whole square 9 অক খুফাললৈ লৈ গলো -9 আছিল +9 হল এবাৰ কি এতিয়া আমি x plus 2 whole square বৰ্গমূল লম হেতু হ'ব আমাৰ কি x plus 2 গতিকে বাওফালে বৰ্গমূল ললে খুফালে বৰ্গমূল লব লাগিব নাও তো 9 ৰ বৰ্গমূল +3 বা -3 যিকোনো এটা হ'ব পাৰে গতিকে আমি প্লাস মাইনাস লম আৰু ইয়াতে √9 কৰি দিম এবাৰ কি কৰিম x ক ৰাখিম 2 টোক পক্ষান্তৰ কৰিম কৰাললে ইফালে যোৱাললে এটা -2 হ'ব এইটো প্লাস মাইনাস থাকিলে আৰু 9 ৰ বৰ্গমূল 3 এটা আমি ললো এতিয়া আমাৰ গণিতটো এনেকুৱা হৈ গল এতিয়া এটা তোমালৈ চোৱা x ৰ আমি দুটা মান পাম এবাৰ পাম -2 +3 এবাৰ পাম -2 -3 গতে x ৰ আমি দুটা মান পাম আৰু সেই মান দুটা হ'ব মূল সমীকৰণটোৰ মূল গতিকে ax = কি ললো -2 এবাৰ +3 লম
ললে ইয়াত থাকিব -2 পৰা 3 পৰা বিয়োগ 2 গলে থাকিলে 1 আকৌ বা আৰু এটা মূল হ'ব x সমান -2 -3 গতিকে 2 আৰু 3 দুয়োটাই বিয়োগাত্মক সংখ্যা গতিকে আমাৰ হৈ গ'ল -5 এটাকে নিৰ্ণয় মূল 1, ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা আমি এই পদ্ধতিটোৰ জৰিয়তে কি কৰিলো x ৰ দুটা মান পালো 1 আৰু -5 আৰু এইটো হল আমাৰ কি দ্বিঘাত সমীকৰণটোৰ মূল এতিয়া এই যেটো পদ্ধতি কৰিলে এই পদ্ধতিটো বৰ্গমূল পদ্ধতি বুলি কিয় কোৱা হয় তোমালোকে অলপ মনোযোগ দিয়া এই লাইনটোত মনোযোগ দিয়া এই লাইনটোত আমি কি তোমালোকে এই লাইনটোত মনোযোগ দিয়া এই লাইনটোত আমি কি কৰিছো আমি x + 2 হোল স্কয়াৰ এটা বৰ্গৰ ৰূপলৈ নিছো গতে এই যে বৰ্গৰ ৰূপলৈ নিয়া হয় সেইভাবে এই পদ্ধতিটোক বৰ্গ সম্পূৰ্ণ পদ্ধতি বুলি কোৱা হয় গতে তোমালোকে এটা কথা মন কৰিবা আমি যিকোনো দ্বিঘাত সমীকৰণ এটাকে x + a whole square minus b square is equals to 0 এই আহি প্ৰকাশ কৰিব পাৰো অৰ্থাৎ x + a বৰ্গ আৰু b square বৰ্গ এই দুইটা অংশই আমি কি হয় বৰ্গৰ ৰূপলৈ নিব পাৰো আৰু এই যে বৰ্গৰ ৰূপলৈ নিছো সেইভাবে এই পদ্ধতিটো কি বুলি কোৱা হয় বৰ্গ সম্পূৰণ পদ্ধতি বুলি কোৱা হয় আহচোন এতিয়া আমি আন এটা উদাহৰণৰ কথা আলোচনা কৰো 3x square minus 5x plus 2 is equals to 0 এইটো एग्जांपल তোমালোক কিতাপত দিয়া আছে ইয়াক আমি অলপ সমাধান কৰিবলৈ চাও বৰ্গ সম্পূৰণ পদ্ধতিৰে প্ৰথমতে আমি 3x square minus 5x plus 2 is equals to 0 ইয়াতে তোমালোক এটা কথা মন কৰিবা ইয়াতে আমাৰ যেটো দ্বিতীয় পদ আছে তাৰ আগত মাইনাস আছে গতিকে আমি অভেদ লম a minus b whole square equals to a square minus 2ab plus b square এই অভিধটো আমি ব্যৱহাৰ কৰিম এতিয়া কথা হল আমি এই যেটো প্ৰথম পদটো আছে প্ৰথম পদটো a square আহি নিব লাগে a square আহি নিব লাগে x2 square আৰু ঠিক আছে x square আমি x ক a বুলি ধৰিব পাৰিম কিন্তু 3 আছে গতে এই যেটো 3 সহগটোক আমি কি কৰিম তা আমি কি কৰো প্ৰথম আমি এই গোটেই পদটোক 3 ৰে পূৰণ কৰি দিম দিয়াৰ লগে এই 3 ঠাইত আমাৰ 9 হ'ব 9 হোৱাৰ লগে এটা বৰ্গ সংখ্যা হ'ব তো বৰ্গ সংখ্যাটোৰ বৰ্গমূল আমি 3x হোল স্কয়াৰ বুলি আমি এই প্ৰথম পদটো বনাই দিব পাৰিম যদি আমি গোটেই কিটা পদক আমি কি ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰাৰ লগে 9x স্কয়াৰ হ'ব -15x হ'ব আৰু 3 2 6 0 আমি এটা লিখিম উভয় পক্ষক 3 ৰে পূৰণ কৰিম উভয় পক্ষ আমি কিহে পূৰণ কৰিছো এতিয়া আমি দেখিলো আমি ইয়াতে কি কৰিলো 3 টোক 9x স্কয়াৰ কৰিলো এটা আমাৰ দৰকাৰী যদি এটো পূৰ্ণ বৰ্গ সংখ্যা থাকে কোনো অসুবিধা নাই যদি নাথাকে তেনেকৈ আমি পূৰ্ণ বৰ্গ সংখ্যা বনাই ল'ব লাগিব নহলে আমি এই a স্কয়াৰ পদটো বনোৱাত অসুবিধা হয় ইয়াত আন এটা উপায় আছে আন কিছু মানে কি কৰে 3x স্কয়াৰ আছে 3 টো কিছু মানে এনেকুৱা কৰে পূৰণ নকৰি √3x হোল স্কয়াৰ কৰি দিলে ইয়াতে আমি সেই 3x স্কয়াৰ পাম আৰু 3x স্কয়াৰ পদটো √3x হোল স্কয়াৰ কৰিব পাৰি আমি সেই পদ্ধতিত কৰা নাই আমি কি কৰিছো 9 3 ৰে পূৰণ কৰি ইয়াত পূৰ্ণ বৰ্গৰ ৰূপলৈ লৈ লৈছো এটা 9x ক 9 ৰ বৰ্গমূল হৈ গল 3 আৰু x গতিকে আমি এটো ব্ৰেকেট দি ইয়াতে a ৰ আৰ্হিত লৈ ললো অৰ্থাৎ আমি a স্কয়াৰ পাই গলো দ্বিতীয় হাৰিত আমি কি কৰিম আমি কোনো একো কথা ভাবিব নালাগে আমি এই সূত্ৰৰ দুইটো আমি লম ইয়াতে কি আছে এটো পিছৰ কথা আমি 2 ললো দুৱাৰ আমি 8 কি আছে 3x আছে এই 3x টো লৈ লম এক অন্য একো আমি কৰিব নালাগে তাৰ পিছত কি কৰো আমি ভাবিম আমি দেখিলো 2 3 গুণ 6 হৈ আছে আৰু এটা আমাৰ আছে 15 গতে 6 আৰু 15 এটো গুণিতকো নিমিলে কিন্তু আমি এটা ইয়াত কিবা এটা বুদ্ধি কৰি আমি 15 টো কৰিব লাগিব যদি আমি তোমালৈ চোৱা ইয়াতে আমি ওপৰত 5 ললো দেখাত এতিয়া 5 লৈ ললে কি হয় 5 3 গুণ 15 আমাৰ হৈ আছে তেনে ক্ষেত্ৰত আমাৰ 2 টো বেছি গতিকে আমি তলতে 2 হৰণ দি দিম দিয়ালে এই 2 আৰু এই 2 হৰণ যাব গলে 3 5 গুণ 15x থাকি যাব আৰু এইফালে এতিয়া চোৱা আমি ইতিমধ্যে কি পাই গলো b পাই গলো এতিয়া আমি কি কৰিম b স্কয়াৰ টো লাগে আমাক 5/2 হোল স্কয়াৰ গতে 5/2 হোল স্কয়াৰ এটা আমাৰ অতিৰিক্তকে সংযোগ হল সমীকৰণটো
সংযোগ হোৱাৰ লগে আমি কি কৰিম আকৌ -5/2 ইয়াতে আমি কি কৰি দিম বিয়োগ কৰি দিম আৰু এইফালে লাষ্ট থাকি গ'ল আমাৰ +6 আমি লগাই ল'ম এনেদৰে আমি এই অভেদটোৰ লগত মিলাকৈ সমীকৰণটো বনাই ল'ম এতিয়া কি হ'ল এই অভেদটোৰ মূলটো হ'ল আমাৰ কিমান a - b হোল স্কয়াৰ গতিকে এইখিনিৰো আমাৰ আমিতো মূলটো ল'ব লাগে গতিকে ইয়াতে আমাৰ a মানে আছে 3x আৰু b মানে আছে 5/2 গতিকে এইটো আমি হোল স্কয়াৰ কৰি দিলোঁ অৰ্থাৎ এইটো আমাৰ a - b হোল স্কয়াৰ আৰু হিট গ'ল এইফালে আমাৰ থাকি গ'ল মাইনাছ তলত থাকিল 2 2 গুণ 4 আৰু ইফালে 5 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 গুণ 4 5 স্কয়াৰ 5 5 গুণ 25 যোগ 6 সমান 0 এতিয়া আমি কি কৰিম 3x - 5/2 হোল স্কয়াৰ বাওফালে ৰাখি দিম এই পক্ষখিনি পক্ষান্তৰ কৰিম কৰিলে আমাৰ কি হ'ব 4 ভাগৰ 25 হ'ব এটো বিয়োগাত্মক আছে কাৰণে যোগাত্মক হ'ল আৰু +6 টো ইফালে নিয়াৰ লগে -6 হ'ল এতিয়া আমি লম 3x - 5/2 হোল স্কয়াৰ ইজ ইকুৱেলছ টু এটা 4 লসাগু ললে 25 টো 25 এ থাকিল -6 4 গুণ 24 এতিয়া আমি কি কৰিম ইয়াৰে বৰ্গমূল যদি লও 3x - 5/2 হৈ যাব এই ইয়াৰে বৰ্গমূল দালৰ কাৰণ বৰ্গ স্কয়াৰটো আছে স্কয়াৰটো নোহোৱা কৰি দিলে বৰ্গমূল হ'ল তাত এই ফালৰো আমি বৰ্গমূল লম এটা আমি জানো যে বৰ্গ কোনো এটা পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গমূল যোগাত্মক হ'ব পাৰে বিয়োগাত্মক হ'ব পাৰে গতিকে আমি প্লাস মাইনাস লম এতিয়া আমি এইখিনি চাও 25 ৰ পৰা 24 গলে থাকিব 1 আৰু 4 ঠাই 4 ঠিক এইবাৰ আমি কি কৰিম 3x ক বাওফালে ৰাখি দিম এই 5/2 খু ফাললৈ নিম ইয়াতে আমাৰ 5/2 হ'ব আৰু এই প্লাস মাইনাস থাকিলে আৰু এতিয়া এইখিনি বৰ্গমূল ললে 4 বৰ্গমূল হ'ব 2 1 বৰ্গমূল 1 এতিয়া আমি কি কৰিম ইয়াতে দুইটাতে 2 লসাগু ললে ইয়াতে থাকিব 5 5 প্লাস মাইনাস 1 এখানে আমার 3x থাকি গল এবাৰ আমি কি কৰিম ইয়াতে x ক ৰাখি দিও দিয়া ললে আমাৰ কি হ'ব ইফালে 3 টু ফু ফাললৈ লৈ যোৱাৰ লগে 3 2 গুণ 6 হ'ব তলত 2 ডট পূৰণ আৰু 5 প্লাস মাইনাস 1 এতিয়া আমি x ৰ দুটা মান উলিয়াব পাৰিম এতিয়া ax ইকুৱেলছ টু 5 plus 1/6 বা x equals to 5 minus 1/6 গতি এটো হৈ গল 6 ভাগৰ 6 আমাৰ 6 ভাগৰ 4 এইটো আমাৰ 6 ৰে 6 ঘৰং কৰি দিলে একবাৰ গল আৰু ইফালে 2 2 গুণ 4 আৰু 2 3 গুণ 6 ইফালে গল আমাৰ 3 ভাগৰ 2 এটাকে আমি লিখিম নিৰ্ণয় মূল 1,3 ভাগৰ 2 এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিলা আমি কি দৰে বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰো আমি দুটা উদাহৰণ আলোচনা কৰিলো আশা কৰিছো তোমালোকে এই উদাহৰণখিনি বুজি পাইছা এতিয়া আমি অনুশীলনী 4.3 এক নম্বৰৰ এটা বা দুটা প্ৰশ্নৰ সমাধান কৰোঁ ছাত্ৰ-ছাত্ৰীসকল আমাক অনুশীলনী 4.3 দিয়া আছে এক নম্বৰ প্ৰশ্নটোত বৰ্গ সম্পূৰণ পদ্ধতিৰ তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল তাতে ব্ৰেকেটত দিয়া আছে যদি বৰ্তে উলিওৱা যদি তাৰমানে সমীকৰণটোৰ মূল বৰ্তে তেতিয়াহলে আমাক নিৰ্ণয় কৰিব দিছে যদি মূল নবৰ্তে আমি বা মূল নলাই সমীকৰণটো সমাধান কৰিব নালাগে এতিয়া কথা হ'ল মূল বৰ্তে এই কথাটো আমি কেনেকৈ জানিম তে হেতু জানিবৰ কাৰণে আমি এটা উপায় আছে আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ আৰ্হি আছিল ax² + bx + c = 0 যত কি নহয় আমাৰ a not equals to 0 যত a 0 হনাৰে তে এই সমীকৰণটোৰ কাৰণে আমি যদি ইয়াৰ মূলটো বৰ্তে নে নবৰ্তে আমি জানিব লাগে তেতিয়ালে আমাৰ এটা ফৰ্মুলা আছে এটো হ'ল b² - 4ac b² মানে x ৰ সহগ আৰু 4 টো এটো সূত্ৰৰ পৰা আহিব a এৰ স্থানত x ৰ সহগ x² ৰ সহগ আৰু c ধ্ৰুৱক b² - 4ac > 0 হয় মানে b² - 4ac মান 0 বা 0 তকৈ যদি ডাঙৰ হয় তেনে ক্ষেত্ৰত আমি সমীকৰণটোৰ মূল বৰ্তে বুলি জানি আৰু যদি নহয় তেতিয়ালে মূল নহয় মূল নাথাকে বুলি আমি জানিম আজল আমি অনুশীলনী 4.3 একৰ একটো কৰি চাও আমাৰ অনুশীলনী হৈ গল 4.3 1 or 1 ইয়াতে আমাক প্ৰশ্নটো দিয়া আছে 2x² - 7x + 3
2x square minus 7x plus 3 equals to 0 এই সমীকৰণটো আমাক দিয়া হৈছে আমি সাম ইয়াত a মানে কিমান আছে 2 b মানে কিমান আছে -7 আৰু c মানে কিমান আছে 3 এটাকে আমি সূত্ৰটো আমাৰ আছিল b square minus 4ac ইয়াতে এটা মানবোৰ বহাই যাও b মানে আছে আমাৰ -7 গতে -7 স্কয়াৰ ললো বিয়োগ 4 a মানে আমাৰ আছে 2 আৰু c মানে আছে আমাৰ 3 গতে এইখিনি কৰি যাও 7 -7 স্কয়াৰ মানে 7 7 গুণ কি হৈ যাব 49 -4 গুণত 8 3 গুণ হৈ যাব তোমাৰ 24 গতে 49 ৰ পৰা 24 গলে আমাৰ থাকি গল 25 এটা দেখিলি যে b স্কয়াৰ - 4ac মান 0 বা 0 তকৈ ডাঙৰ হয় গতিকে আমাৰ এই সমীকৰণটোৰ কি থাকিব মূল থাকিব যেহেতু b square minus 4ac is greater than equals to 0 গতিকে আমি greater than equal নহয় যেহেতু b square minus 4ac greater than 0 গতিকে সমীকৰণটোৰ মূল বৰ্তে এতিয়া আমি b square minus 4ac greater than 0 গতি আমাৰ সমীকৰণটোৰ মূল বৰ্তিব যেতিয়া মূল বৰ্তাৰ পিছত আমি আকৌ বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়তে আমি কি কৰিব লাগিব সমাধান কৰি দেখুৱাব লাগিব গতিকে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিবলৈ আমি এইখিনি মুছি লওঁ এতিয়া আমি এই সমীকৰণটো বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিম গতিকে আমি আকৌ আগৰ নিচিনাকৈ চাওঁ ইয়াতে 2x square - 7x plus 3 আছে গতিকে আমি দুইটো আমাৰ কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা নহয় গতিকে আমি দুইটো কি কৰি লম এই গুটেই কেইটা পদকে দুইৰে পূৰণ কৰি 4x square minus 14x plus 6 equals to 0 ইয়াকে আমি লিখিম দুইৰে পূৰণ কৰি গতে উভয় পক্ষকে আমি দুইৰে পূৰণ কৰি ইয়াতে এইটো বনাই ললো নেক্সট আমি কি কৰিম এইটো আমাৰ a - b whole square অভেদৰ লগত মিলিব গতিকে 4 to আমি 2x whole square কৰি ললো মাইনাস সূত্ৰৰ পৰা 2 আনিলো আনাৰ পিছত আমি ইয়াতে 2x আছে গতিকে 2x হলো 2 2 গুণ 4 হল আৰু এটা আমাৰ কিমান আছে 14 গতিকে আমাৰ ইয়াতে এতিয়া নিশ্চয় 2 লগত 7 গুণ হ'ব লাগিব গতিকে যদি আমি 7 পূৰণ দিও 7 গুণ 14 14 গুণ 28 হৈছে এটো ডাঙৰ হ'ব গতিকে আমি কি কৰিম 7ক 2 ৰে হৰণ দি কৰিম গতিকে এই 2 কাটা যাব গতিকে 7 গুণ কি হ'ব 14 এটা আমি b পাই গলো 2 ভাগৰ 7 গতিকে আমাৰ আকৌ সূত্ৰৰ মতে প্লাস আহে গতিকে 2 ভাগৰ 7 হোল স্কয়াৰ ইয়াতে 2 ভাগৰ 7 অতিৰিক্তকে সংযোগ হোৱাৰ কাৰণে আকৌ 2 ভাগৰ 7 আমি সমীকৰণটোৰ পৰা বিয়োগ কৰি দিম দিয়াললে এই দুটা আমাৰ নোহোৱা হ'ব গতিকে সমীকৰণটোৰ মান একেই থাকিব প্লাস 6 equals to 0 এতিয়া আমি কি কৰিলো এইখিনি গুটে আমাৰ এইখিনি আমাৰ গুটে কি হৰ দৰে মিলি a minus b whole square equals to a square minus 2ab plus b square a আহি মিলি আছে গতিকে আমি ইয়াৰ মূলটো লৈ লম 2x minus 7/2 whole square minus এই দুইখিনিকে আমি বৰ্গ কৰি দিলে 2 2 গুণ 4 7 7 গুণ হৈ যাব আমাৰ 49 আৰু প্লাস 6 equals to 0 এতিয়া আমি 2x minus 7/2 whole square আৰু এইখিনি পক্ষান্তৰ কৰি দিলে আমাৰ হ'ব 4 ভাগৰ 49 বিয়োগ 6 এতিয়া আমি কি কৰিলো 2x minus 7/2 whole square একে ৰাখি ইয়াতে 4 আমি হৰ হিচাপে ললে এফালে 49 হৈ গল আৰু 6 লগত 4 পূৰণ হৈ গল 6 4 গুণ 24 তো এতিয়া আমি কি কৰো 2x minus 7/2 অৰ্থাৎ এইখিনি বৰ্গমূল ললো 2x minus 7/2 এইফালে আমাৰ 4 হৰত ললো 49 ৰ পৰা 24 গল থাকি যাব আমাৰ 25 যেহেতু বাওফালে বৰ্গমূল লৈছো কোনফালে আমি বৰ্গমূল লম ইয়াতে প্লাস মাইনাস মানে 2x ক ৰাখি দি আমি 2 ভাগৰ 7 কোনফালে পক্ষান্তৰ হ'ব গতিকে মাইনাস আছিল এইফালে আউতে প্লাসত আহি প্লাস মাইনাস এতিয়া আমি কি কৰো 2 ভাগৰ 7ক পক্ষান্তৰ কৰিলো মাইনাসত আছিল প্লাস হল আৰু এইফালে আমাৰ প্লাস মাইনাস ললো জান আমি কি কৰিম এইখিনি এই পদখিনিৰ আমি বৰ্গমূল লওঁ গতে 4 বৰ্গমূল 2 আৰু 25 বৰ্গমূল 5 এতিয়া আমি কি কৰো 2x ইয়াতে ৰাখি দিলো ইয়াতে আমি কি কৰিলো দুইটাতে 2
লসাগু ললো 2 হল এতিয়া 7 প্লাস মাইনাস 5 বা 7 প্লাস মাইনাস 5 আমাৰ ইয়াতে পালো ইয়াৰ পিছত আমি কি কৰিম এই যে বাম পক্ষত আছে আমাৰ 2 টো এক সোঁ পক্ষলৈ স্থানাত পক্ষান্তৰ কৰিম গতি ইয়াতে x থাকি গল থকা লগে এই 2 টো ইয়াৰ তলৰ 2 লগত পূৰণ হৈ 2 দুগুণ কি হৈ গল 4 আৰু ইফালে 7 প্লাস মাইনাস 5 থাকি গল এতিয়া আমি x ৰ দুটা মান পাবলৈ পাৰিম গতি x সমান কি লম প্ৰথমতে 7 + 5 ডিভাইডেড বাই 4 অৰ্থাৎ 7 আছে আমাৰ হৈ গল 12 তাক 4 ৰে যদি হৰণ কৰো কিমান হ'ব আমাৰ উত্তৰটো হ'ব 3 আৰু আমি ইফালে বা x ৰ আন এটা মান হ'ব কিমান 7 - 5 ডিভাইডেড বাই 4 অৰ্থাৎ 7 ৰ পৰা 5 গলে থাকিব আমাৰ 2 আৰু 4 গতিকে 4 ভাগৰ 2 মানে হৈ গল 2 ভাগৰ 1 এতেকে নিৰ্ণয় মূল 3 বা 2 ভাগৰ 1 গতিকে এই ধৰণে আমি বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত আমি দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅটোৰ জৰিয়তে তোমালোকে কি ধৰণে বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত আমি দ্বিঘাত সমীকৰণ এটাৰ সমাধান নিৰ্ণয় কৰিব পাৰো এই বিষয়ে শিকিব পাৰিছা তোমালোকে ঘৰত এই অনুশীলনীৰ 4.3 1 নম্বৰ প্ৰশ্ন থকা বাকি প্ৰশ্নবোৰ তোমালোকে অভ্যাস কৰিবা ঘৰত যদি কিবা অসুবিধা থাকে মোক এই আৰু কিবা যদি বুজি নোপোৱা থাকে কোনোবাটো সমাধান যদি সমস্যা সমাধান কৰিবলৈ মোক কমেন্ট বক্সত লিখিবা মই পৰৱৰ্তী ভিডিঅত সেই সমস্যাবোৰৰ সমাধান কৰি তোমালোকলৈ আগবঢ়াম আৰু 4.3 অনুশীলনীৰ পিছৰ ফালে বাকি যিবোৰ প্ৰশ্ন আছে এইবোৰ মই অহা ভিডিঅটোত সমাধান কৰি তোমালোকলৈ আগবঢ়াম আজিলৈ ইমানতে সামৰিছো ভালদৰে পঢ়া শুনা কৰা এজন সুনাগৰিক হৈ তোমালোকে দেশৰ ভৱিষ্যত গঠন কৰা ধন্যবাদ